চাণক্য নীতি সৎ গুণসম্পন্ন এজন পুত্ৰ অযোগ্য পুত্ৰতকৈও শ্ৰেষ্ঠ। যেনেদৰে এটা চন্দ্ৰই ৰাতিৰ আন্ধাৰ দূৰ কৰে অথচ হাজাৰ হাজাৰ তৰাইও নোৱাৰে। ঋণগ্ৰস্ত পিতৃ, অসতী মাতৃ, অতি সুন্দৰী স্ত্ৰী আৰু অজ্ঞ পুত্ৰ পাৰিবাৰিক জীৱনৰ শত্ৰু। প্ৰথম 5 বছৰ পুত্ৰক চেনেহেৰে পালন কৰিব লাগে, পৰৱৰ্তী 10 বছৰ কঠোৰভাৱে শাসন কৰিব লাগে। 16 বছৰ বয়সত পুত্ৰৰ লগত বন্ধুৰ দৰে আচৰণ কৰিব লাগে। প্ৰকৃততে কোনোৱে আমাৰ বন্ধু বা শত্ৰু নহয়, একমাত্ৰ কামৰ জৰিয়তেহে সকলোৱে আমাৰ বন্ধু বা শত্ৰু বুলি চিহ্নিত হয়। অতিৰিক্ত মৰমৰ ফলত সন্তানৰ বহুত বেয়া গুণৰ সৃষ্টি হয়, কিন্তু কঠোৰ হ'লে সুন্দৰ চৰিত্ৰ গঢ়ি উঠে। সেইবাবে সন্তানৰ প্ৰতি কোমল নহয়, কঠোৰ হোৱা উচিত। যিজনে পৰস্ত্ৰীক নিজৰ মাকৰ দৰে, আনৰ দ্ৰব্যক মাটিৰ লদাৰ দৰে আৰু সকলো জীৱকে নিজৰ দৰে ভাবে, তেৱেই প্ৰকৃত পণ্ডিত। মহৎ গুণৰ দ্বাৰাইহে মানুহ মহৎ হয়। কেৱল উচ্চ পদ অধিকাৰ কৰিলেই নহয়। কাউৰীয়ে ৰাজপ্ৰসাদৰ ছাদত উঠি বহিব পাৰে, সেইবুলি কাউৰী গৰুৰ নহয়। অগ্নি, শত্ৰু আৰু ৰোগ ব্যাধি সম্পূৰ্ণৰূপে নিৰ্মূল কৰা উচিত, নহ'লে বাঢ়িয়েই থাকে। বিষৰ পাত্ৰৰ পৰা অমৃত, অপবিত্ৰ স্থানৰ পৰা শণ, সকলোতকৈ নীচ ব্যক্তিৰ পৰা জ্ঞান আৰু নীচ বংশৰ পৰিয়ালৰ পৰা গুণৱতী পত্নী গ্ৰহণ কৰা উচিত। চন্দ্ৰই নক্ষত্ৰবোৰৰ সৌন্দৰ্য বৃদ্ধি কৰে, সুশাসকে পৃথিৱীৰ সৌন্দৰ্য বৃদ্ধি কৰে, কিন্তু বিদ্যাই সকলো মানুহ আৰু বস্তুৰেই সৌন্দৰ্য বৃদ্ধি কৰে। জীৱনৰ এটা মাত্ৰ মুহূৰ্ত যদি অবাবত খৰচ হয়, তেনেহ'লে কোটি কোটি স্বৰ্ণমুদ্ৰাৰ বিনিময়তো সেয়া আৰু ঘূৰাই পোৱা নাযায়। সেয়ে সময় নষ্ট কৰাতকৈ বেছি ক্ষতি আৰু একো হ'ব নোৱাৰে। দূৰৰ পৰা অশোক সুন্দৰ পোছাক পৰিহিত মূৰ্খ ব্যক্তিক তেতিয়ালৈকে ভাল লাগে, যেতিয়ালৈকে তেওঁ কথা নকয়। এডাল উৎকৃষ্ট বৃক্ষৰ ফুলৰ সুবাসে গোটেই হাবিখনকে সুবাসিত কৰে। ঠিক তেনেদৰে এজন সুপুত্ৰই সমগ্ৰ পৰিয়ালৰ মহিমা বৃদ্ধি কৰে। জুইত হাত দিলেই পুৰিব, ইয়াক জানিবলৈ জুইত হাত দি চাব লাগিব নেকি? কেতিয়াও নেলাগে। ঠিক সেইদৰে আমি সদায় আনৰ ভুলৰ পৰা শিক্ষা লোৱা উচিত। সকলো ভুল যদি আমি নিজে নিজে কৰি শিকিবলৈ যাওঁ, তেনেহ'লে আমাৰ জীৱন শেষ হৈ যাব, কিন্তু আমাৰ শিক্ষা কেতিয়াও সম্পূৰ্ণ নহ'ব। বন্ধু বান্ধৱীসকল, আচাৰ্য চাণক্যৰ এই উক্তিবিলাক কেনে পালে? যদি ভাল লাগিছে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু অধিক এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।